নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহত পুনৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি কেইটামান ধুনীয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম, যিটো জনাটো আমাৰ বাবে খুবেই প্ৰয়োজন। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, মানুহৰ জঁকাটোত কেইডাল হাড় থাকে? মানুহৰ জঁকাটোত সৰ্বমুঠ 206ডাল হাড় থাকে। কিন্তু বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে, জন্মৰ লগে লগে মানুহৰ প্ৰায় 270ডাল হাড় থাকে। তাৰপিছত কমি কমি 206ডাল হৈ গ'ল। 206ডাল হাড়ৰ ভিতৰত 54ডাল হাড় হাততেই থাকে আৰু ভৰিত 26ডাল থাকে। সঁচাকৈ বন্ধু বান্ধৱীসকল, কথাটো বৰ আচৰিত নহয়নে বাৰু? দ্বিতীয় প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড় কোনডাল? মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড়ডাল হৈছে ফেমুৰ হাড় বা থাই হাড়। বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড়ডাল। তৃতীয় প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কি? মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল হৈছে ষ্টেপছ হাড়। মানুহৰ শৰীৰৰ এই হাড়ডাল আটাইতকৈ সৰু আৰু পাতল হাড়। আপোনালোকে ইয়াত দেখা পাইছে কাণৰ মাজত এই হাড়ডাল অৱস্থিত। চতুৰ্থ প্ৰশ্নটো হৈছে, পূৰ্ণ বয়সস্থ মানুহ এজনৰ মস্তিষ্কৰ ওজন কিমান থাকে? পূৰ্ণ বয়সস্থ মানুহ এজনৰ মস্তিষ্কৰ ওজন 1 কিলো 361 গ্ৰাম থাকে, প্ৰায় 1.5 কিলো থাকে। কিন্তু শিশু অৱস্থাত 300 পৰা 400 গ্ৰামলৈ থাকে। আমাৰ আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে, মানুহৰ লাওখলাটোৰ কিমানডাল হাড়েৰে তৈয়াৰী? মানুহৰ লাওখলাটো 22ডাল হাড়েৰে তৈয়াৰী। বন্ধু বান্ধৱীসকল, আমি আমাৰ মস্তিষ্কটো 10%হে ব্যৱহাৰ কৰোঁ, কিন্তু টোপনি যোৱাৰ সময়ত 10%তকৈ বেছি ব্যৱহাৰ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমি কেইটামান প্ৰশ্নৰ জৰিয়তে মানুহৰ শৰীৰৰ বিষয়ে কিছু কথা শিকিলোঁ। তেতিয়াহ'লে এই ভিডিঅ'টো চাই কেনে পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। ধন্যবাদ।